অসমৰ জনপ্ৰিয় অভিনেত্ৰী জানমণি হিচাপে চিনাকি আমাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিবাহপাশত আবদ্ধ হ'ব বুলি ইতিমধ্যে সকলোৱে জানে কিন্তু জানমণিৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কোন তাৰিখে বিবাহপাশত আবদ্ধ হ'ব আপোনালোকে হয়তো নাজানে আজি আপোনালোকক জনাম তেওঁৰ বিয়াৰ সঠিক তাৰিখটো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ আছামিজ চেলিব্ৰিটি নিউজ চেনেলটিলৈ বন্ধু বান্ধৱীসকল যদিহে পোনপ্ৰথমভাৱে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে বন্ধুসকল বেছি পলম নকৰি বলক ভিডিঅ'টো ফালে আগবাঢ়ো অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ ভাল খবৰটো পাই আপোনালোকৰো ভাল লাগিব আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁৰ বৈবাহিক জীৱনটো সুখৰ হওক তাকেই কামনা কৰিলোঁ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিবাহপাশত আবদ্ধ হ'ব 6 ফেব্ৰুৱাৰী 2025 তাৰিখে বন্ধু বান্ধৱীসকল ইমানখিনিয়ে আছিলে জনপ্ৰিয় অভিনেত্ৰীজনী ভিডিঅ'